নমস্কাৰ, এই মুহূৰ্তত আপোনালোকে দুবৰীয়া চাই গুৰুত্বপূৰ্ণ খবৰ কিয়নো আত্মসহায়ক গোটৰ মহিলাসকলৰ বাবে কিন্তু এটা ডাঙৰ খবৰ আহি গৈছে। আত্মসহায়ক গোটৰ মহিলাসকলৰ বাবে এটা নতুন লিষ্ট এটা আহি গৈছে। এই লিষ্টত যদি আপোনালোকৰ নাম থাকে তেতিয়াহ'লে কিন্তু আপোনালোকে এই 10,000 টকা কিন্তু পাব। অন্যথা কিন্তু আপোনালোকৰ এই লিষ্টত যদি নাম থাকে, আপুনি যদি ফৰ্ম পায়ো তেতিয়াও কিন্তু আপোনালোকে এই লিষ্টত নাম নাথাকিলে আপোনালোকে কিন্তু 10,000 টকা নাপাব। এতিয়া আপোনালোকে কেনেকৈ চেক কৰিব আপোনালোকৰ এই লিষ্টত নাম আছেনে নাই আত্মসহায়ক গোটৰ? তো আপোনালোকে চেক কৰিবলৈ হ'লে আপোনালোকে প্ৰথমে এটা যিকোনো এটা ব্ৰাউজাৰ যাব লাগিব। ব্ৰাউজাৰত যাই আপোনালোকে লিখি দিব যে SHG ৰিপৰ্ট বুলি লিখি দিব। মই লিখি দিয়া আছোঁ, আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি ষ্টেপ বাই ষ্টেপ চাই থাকক। আৰু চেনেলটো যদি নতুন হৈ থাকে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক এনেকৈ ভিডিঅ'টো সকলোৱে চাবৰ কাৰণে। SHG ৰিপৰ্ট, SHG ৰিপৰ্ট বুলি আপোনালোকে লিখি দিব। লিখি দিয়াৰ লগে লগে কিন্তু আপোনালোকৰ মাজত এনেকৈ ইণ্টাৰফেচ খোল খাব। এনেকৈ খোল খোৱাৰ লগে আপোনালোকে যে ফাৰ্ষ্টত যিটো এটা আহিব সেইটো ৱেবছাইট লিংকটো আপোনালোকে এইটোত ক্লিক কৰি দিব। এইটোত ক্লিক কৰি দিয়াৰ লগে লগে কিন্তু আপোনালোকৰ মাজত আকৌ এটা নতুন ইণ্টাৰফেচ খোল খাব। এই ইণ্টাৰফেচ কিন্তু আপোনালোকক আকৌ দেখাই আছে। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি ষ্টেপ বাই ষ্টেপ চাই থাকক। আপোনাৰ নাম আছেনে নাই আপোনালোকে লাইভ প্ৰুফ চাই ল'ব পাৰিব। আপোনালোকৰ MIS কোড, আপোনালোকৰ ডিটেইলছ আপুনি সম্পূৰ্ণ ইয়াত চাব পাৰিব। আপোনালোকৰ মাজত এইটো ইণ্টাৰফেচ কিন্তু খোল খাব। তো আপোনালোকে ইণ্টাৰফেচটো খোল খোৱাৰ লগে লগে কিন্তু আপোনালোকে অলপমান স্ক্ৰল কৰি ডাউন কৰি আহিব। আপোনাৰ ইয়াত ষ্টেটটো চিলেক্ট কৰি দিব। আপোনাৰ ষ্টেট আসাম, যিহেতু আমাৰ ষ্টেটটো আমি আসামটো চিলেক্ট কৰি দিলোঁ। তো আসামটো চিলেক্ট কৰি দিয়াৰ পিছত আকৌ কিন্তু আপোনালোকৰ আকৌ এটা নেক্সট ইণ্টাৰফেচ খোল খাব। নেক্সট ইণ্টাৰফেচ আপোনালোকৰ ডিষ্ট্ৰিক্ট নেমটো আপোনালোকে চিলেক্ট কৰিব দিব লাগিব। ইয়াত অলপমান লোড লৈ আছে। ষ্টেটটো চিলেক্ট কৰি দিয়াৰ পিছত আপোনালোকে কিন্তু এনেকুৱা এটা ইণ্টাৰফেচ খোল খাব। ইণ্টাৰফেচটোত আপোনালোকে ডিষ্ট্ৰিক্ট নেমটো চিলেক্ট কৰি দিব। আপোনাৰ যিটো ডিষ্ট্ৰিক্ট হয় সেই ডিষ্ট্ৰিক্টটো আপোনালোকে ইয়াত চিলেক্ট কৰি দিব। সেইটো মই ডিষ্ট্ৰিক্টটো চিলেক্ট কৰি দিলোঁ। ডিষ্ট্ৰিক্টটো চিলেক্ট কৰি দিয়াৰ পিছত কিন্তু আকৌ এটা নতুন ইণ্টাৰফেচ খোল খাব। এইটো ইণ্টাৰফেচত কি দিব লাগে, যদি আপোনালোকে এতিয়াও চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক। কিয়নো এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'বিলাক সকলোৰ আগত চাবৰ কাৰণে, আৰু ভিডিঅ'টো সকলোৰে মাজত শ্বেয়াৰ কৰি দিয়ক যাতে সকলোৱে দেখিব পাৰে, সকলোৱে নিজৰ নিজৰ নামটো চাব পাৰে SHG গ্ৰুপ লিষ্টত আছেনে নাই। ডিষ্ট্ৰিক্ট নেমটো চিলেক্ট কৰি দিয়াৰ পিছত আকৌ কিন্তু আপোনালোকে আকৌ ব্লক নেমটো চিলেক্ট কৰি দিব ক'ব। ইয়াত আপোনালোকৰ যিটো ব্লক হয় এইটো ব্লকটো চিলেক্ট কৰি দিব। ব্লক নেমটো চিলেক্ট কৰি দিয়াৰ পিছত কিন্তু আকৌ আপোনাৰ নতুন এটা ইণ্টাৰফেচ খোল খাব। চাই থাকক, আপোনাৰ ভিডিঅ'টো সম্পূৰ্ণ স্কিপ নকৰি আপোনালোকে ষ্টেপ বাই ষ্টেপ ভিডিঅ'টো চাই থাকক। ব্লক নেমটো চিলেক্ট কৰি দিয়াৰ পিছত কিন্তু এনেকৈ আহিব। আপোনালোকে ইয়াত গ্ৰাম পঞ্চায়ত যিটো হয়, আপোনালোকৰ পঞ্চায়ত যিটো হয় সেই পঞ্চায়তটো আপোনালোকে ইয়াত চিলেক্ট কৰি দিব। ইয়াত আপোনালোকৰ পঞ্চায়তৰ নেম আছে। ইয়াত আপুনি যিটো পঞ্চায়ত হয় সেইটো পঞ্চায়ত আপোনালোকে ইয়াত চিলেক্ট কৰি দিব। পঞ্চায়তটো চিলেক্ট কৰি দিয়াৰ পিছত কিন্তু আপোনালোকৰ মাজত আহিব যে আপোনাৰ যিটো গ্ৰুপ লিষ্ট মানে SHG চেল্ফ হেল্প গ্ৰুপৰ লিষ্ট যিটো সেইটো কিন্তু দিব লাগিব। ইয়াত আপোনালোকে ভিলেজ নেমটো চিলেক্ট কৰি দিব। আপোনাৰ যিটো ভিলেজ হয় এইটো ভিলেজ চিলেক্ট কৰি দিব। আপোনাৰ গাঁৱৰ নামটো চিলেক্ট কৰি দিব। দিয়াৰ পিছত আপোনালোকৰ কি আছে, গাঁৱৰ নামটো চিলেক্ট কৰি দিয়াৰ পিছত কিন্তু আপোনালোকৰ ইয়াত আহিছে যে গ্ৰুপ লিষ্ট। ইয়াত চাওক যে মই আপোনালোকক দেখাই আছোঁ। ইয়াত গ্ৰুপ নেম, আপোনাৰ যিটো গ্ৰুপ হয় সেইটো গ্ৰুপ আপুনি ইয়াত বিচাৰি ওলাব। বিচাৰি ওলোৱাৰ পিছত আপোনালোকে ইয়াত তলত চাওক যে এই লিষ্টত যদি নাথাকে তেতিয়াহ'লে আপোনালোকে এই চিৰিয়েল নাম্বাৰ থাকিব আপোনালোকৰ 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ 13 নম্বৰ নেক্সট কৰি আপোনালোকে ইয়াত আপোনাৰ গ্ৰুপ নেমটো আপোনালোকে ওলাব পাৰিব। আৰু যদি নহয় আপোনালোকে ইয়াত চাৰ্চ কৰি দিলেই আপোনালোকৰ গ্ৰুপ নেমটো, যদি আপুনি জানে যে আপোনাৰ গ্ৰুপ যিটো হয় সেই গ্ৰুপটো কিন্তু ইয়াত চাৰ্চ কৰি দিলেই কিন্তু আপোনালোকে আপোনাৰ গ্ৰুপ নেমটো আহি যাব। মই আপোনালোকক দেখাই দিছোঁ। এইটো এটা গ্ৰুপ, যিটো ফাৰ্ষ্টত এটা গ্ৰুপ আছে। আপোনালোকে ফাৰ্ষ্টৰ গ্ৰুপটো মই ক্লিক কৰি দেখাই আছোঁ। গ্ৰুপটোত মই ক্লিক কৰি দিলোঁ। ক্লিক কৰি দিয়াৰ পিছত কিন্তু এনেকৈ আহিছে। ইয়াত চাওক যে SHG নেম। আপোনাৰ এইটো হ'ল গ্ৰুপ নেম। আপোনাৰ যিটো আত্মসহায়ক গোট আছে এই গোটৰ নেমটো এইটো। তাৰপিছত গোট টাইপ এইটো। তাৰপিছত চেল্ফ হেল্প গ্ৰুপ ID এইটো চাওক, চেল্ফ হেল্প গ্ৰুপ ID। তাৰপিছত ইয়াত চাওক যে বেংক ডিটেইলছ, ইয়াত বেংক ডিটেইলছ আছে, বেংক ডিটেইলছ। তাৰপিছত এইটো মানে একাউণ্টৰ আপোনাৰ যিটো আত্মসহায়ক গোটৰ বেংক ডিটেইলছ এইটো হয়। তাৰপিছত ইয়াত চাওক যে আপোনাৰ মেম্বাৰ, এই চাওক মেম্বাৰ কোড হ'ল এইটো, আৰু আপোনাৰ মেম্বাৰ নেম। তাৰপিছত এইটো হাজবেণ্ড ফাদাৰ নেম, জেণ্ডাৰ, ছ'চিয়েল কেটেগৰী। তাৰপিছত ইয়াত কিন্তু আপোনালোকৰ BPL। আপোনালোকৰ ইয়াত চাব পাৰিব আপোনাৰ নাম আছে নে নাই। আপুনি ইয়াত চাব, ইয়াত আপোনাৰ মেম্বাৰ নেমত
চাওক আপোনাৰ মাজত কিন্তু লিষ্টখন আহিছে আপোনাৰ মেম্বাৰ নেম। চ' আপোনালোকৰ যদি এইটো লিষ্টত আপোনাৰ নাম থাকে তেতিয়াহ'লে কিন্তু আপোনালোকে এই আত্মসহায়ক গোটৰ চেল্ফ হেল্প গ্ৰুপৰ কিন্তু অৰ্থাৎ আপোনালোকে এই 10,000 টকা পাব। আৰু যদি আপোনালোকৰ যদি এইটো গ্ৰুপত নাম নাথাকে তেতিয়াহ'লে কিন্তু অন্যথা আপোনালোকে এই 10,000 টকা আপোনালোকে কিন্তু নাপাব। তো আপোনালোকে জানিব পাৰিলে যে আপোনালোকৰ কেনেকৈ আপোনাৰ নেমটো আপোনাৰ অনলাইনত চাব পাৰিব। তো আপোনালোকে এনেকৈ চাব পাৰিব। তো আশা কৰোঁ আপোনাৰ ভিডিঅ'টো ভাল লাগিছে। ভিডিঅ'টো লাইক কৰি দিয়ক, সকলোৱে শ্বেয়াৰ কৰি দিয়ক। গোটত 11টা বা 12টা মেম্বাৰ থাকে, সেইটো মেম্বাৰৰ লিষ্ট কিন্তু ইয়াত দেখা যাব। চ' এতিয়া আপোনালোকে আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টো চাই বুজিব পাৰিছে যে আপোনাৰ নামটো আপোনাৰ SHG ৰিপৰ্টত অনলাইনত আপোনালোকে কেনেকৈ চাব পাৰিব এই লিষ্টত। চ' আপোনালোকে নিশ্চয় জানিব পাৰিলে যে আপোনাৰ নামটো আপোনালোকে কেনেকৈ চাব পাৰিব। যদি ভিডিঅ'টো ভাল লাগে ভিডিঅ'টো লাইক কৰি দিয়ক আৰু ভিডিঅ'টো সকলোৰে মাজত শ্বেয়াৰ কৰি দিয়ক আৰু চেনেলটো নতুন হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক। তো আজি ভিডিঅ' এইখিনি আকৌ লগ পাম নেক্সট ভিডিঅ'ত।